हेलो फ्रेंड, आज আমি বনাম ৰাজমা মছলা। এয়া ৰাজমা আমি 200 গ্ৰাম লৈছোঁ। আমি ভিজাই লৈছোঁ। তাৰপিছত তেল এবাটি, 2টা পিঁয়াজ কটা, তেজপাত, জলকীয়া 2টা, 3টা বিলাহী সৰু সাইজৰ, 2 চামুচ দৈ, ফালে লৈছোঁ আমি নিমখ, জালুকৰ গুড়ি, চাট মছলা, গৰম মছলা, কচুৰি মেথি, জিৰা, হালধি আৰু এয়া আমি শুকান মছলা লৈছোঁ, দালচেনি, ইলাইচি, লং। এয়া আদা নহৰুৰ পেষ্ট। এয়া আমি বৰ ধনিয়া লৈছোঁ। তেল দি দিছোঁ। আমি এতিয়া গৰম পানী দি দিছোঁ।
দিলোঁ